নমস্কাৰ বন্ধু বান্ধৱী মোৰ চেনেলটোলৈ স্বাগতম। আজি মই আপোনালোকক মোৰ দেখাম কিছুমান শাড়ী কালেকশ্যন। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব, মই ডিছক্ৰিপশ্যনত লিংক দি দিম। এইটো হৈছে মোৰ প্ৰথম শাড়ী। এইখন হৈছে একদম যিটো ব্ৰাইট বেগুনীয়া সেইটো কালাৰ, মাজত দেখিছে আপোনাৰ চেক চেক বৰ্ডাৰ আছে। এইটো আপোনাৰ চিলভাৰ কালাৰৰ হয়, গোটেই গাত এনেকৈয়ে আছে। চিম্পল হয়, কটনৰ হয়, অনলি 500 লৈছিলে। এইখন মই দেখাম এতিয়া ছেকেণ্ড। এইখন হৈছে আমাৰ অসমৰ যিটো হেণ্ডলুম শাড়ী কয়, টিচু কটনৰ, সেইখন হয়, হেভি আছে। সকলো বিয়া বাৰুত আপোনালোকে অকেজনত পিন্ধি যাব পাৰে। বেলেগ ধুনীয়া শাড়ীখন, আপোনাৰ মচুৰ দালি আৰু যিটো পিংক দুইটা ডুৱেল টনত আছে। ইয়াৰ দেখিছে পম্পমকেইটা পিংক কালাৰে হয়। এইখনো বহুত ধুনীয়া। এইখন মই লৈছিলোঁ 1650। এইবাৰ 3 নম্বৰখন মই দেখুৱাম। এইখন আছে আপোনাৰ মুগা কালাৰৰ। এইখন চিল্ক শাড়ী বুলিয়ে কয়, যিহেতু বহুত গাতে লাগি থকা, একদম লাইট হয়। ৰঙা ব্লাউজ এটাৰ লগত পিন্ধিব লাগে, বহুত ধুনীয়া দেখে। চ' মই এনেকৈ কম্বিনেশ্যনবোৰ মিলাই পেলাই থৈ দিওঁ। এইবাৰ দেখুৱাম 4 নম্বৰ। এইখন আছে ব্লেকটো সকলোৱে ভাল পায়, গম পায়। ওপৰৰ যিহেতু পটিটো পিংক কালাৰ আৰু তলৰ যিটো পটি আছে এইটো অৰেঞ্জ কালাৰ হয়। যিকোনো ব্লাউজৰ লগত পিন্ধিলে সুন্দৰ দেখে। কটনৰ হয়। ইয়াৰ দামটো আছিলে 750 লৈছিলে। মই অনলাইন পেজ এটাৰ পৰাই লৈছিলোঁ। যদি লাগে মই লিংক দি দিম, আপোনালোকে ল'ব পাৰিব। এইবাৰ দেখুৱাম মই 5 নম্বৰ মোৰ শাড়ীখন। এইখন শাড়ী হৈছে আপোনাৰ যিখন মানে কেৰেলা কটন বুলি কয়। মই এইটো ফেচবুক পেজৰ পৰাই লৈছিলোঁ। এইখনৰো দাম আছিলে আপোনাৰ 650 টকা। এইখন বহুত গাত ছফ্ট হয়, গাতে লাগি থকা। মাক কৈছোঁ এইবাৰ মই পূজাত বোলো এইবাৰ শাড়ী এখন পিন্ধি যাম পিংক কালাৰ এইটো ব্লাউজৰ লগত। যিহেতু সদায়নো কিমান জিন্স টপ আৰু কুৰ্তি পিন্ধি থাকিব। চ' এতিয়াতো ডাঙৰ হৈছোঁ ন সকলোৱে, চ' কেতিয়াবা পিন্ধি যাব লাগে আৰু পূজা যিহেতু বছৰেকত এবাৰ আহে। এইখন শাড়ীখন বহুত ভাল, গাতে লাগি থাকে। চ' এইবাৰ পূজাত পিন্ধিলে মই আপোনালোকক নিশ্চয় দেখুৱাম মোৰ ভিডিঅ'সমূহ। এইবাৰ 6 নম্বৰ দেখুৱাওঁ। এইখন হৈছে মাল্টি কালাৰৰ শাড়ী। এইখনো কটনে হয়, বহুত ছফ্ট হয়, গাত লাগি থাকে। এইখন 1000 লৈছিলে। এইটো মই এটা অনলাইন পেজৰ পৰাই লৈছিলোঁ। মই বেছিভাগ কালেকশ্যন অনলাইন পেজৰ পৰাই লওঁ, যিহেতু ফেচবুক পেজত আজিকালিতো সকলো অনলাইন বিজনেছ হৈ দেখিছেই। ইয়াৰ লগত আপুনি মানে যিকোনো শ্লিভলেছ যদি ব্লাউজ পিন্ধে বহুত সুন্দৰ লাগে আৰু গৰম দিনত বহুত ভাল হয়। এতিয়া মই 8 নম্বৰ মোৰ কালেকশ্যন দেখুৱাম। এইযোৰ হৈছে আপোনাৰ একদম কটনৰ, যিটো আমাৰ ইয়াত সকলো বজাৰতে পোৱা যায়। 500 লৈছিলে। এইখন দেখাতে এনো মানে আপোনাৰ খমখমীয়া যেন লাগে, কিন্তু যেতিয়া আপুনি পিন্ধিব তেতিয়া একদম সম্পূৰ্ণ গাতে মানে লেপেট খাই যায়। আপোনালোকে যদি পিন্ধি ভাল পায় এনেকুৱা লৈ যাবচোন। দেখাত এনে খমখমীয়া লাগে, যেতিয়া পিন্ধিব নহয় সম্পূৰ্ণৰূপে ভাজে আপোনাৰ মানে একদম খাপ খাই যায়। চ' মই বহুত ভাল পাওঁ। এইবাৰ 8 নম্বৰখন মই দেখাম। এইখন হৈছে অকণমান নেটৰ শাড়ী। এইখন মই গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা লৈছিলোঁ আপোনাৰ 2100 টকাত। এইখন যোৱাবাৰ বাৰ বিয়াত পিন্ধিছিলোঁ, বহুত ধুনীয়া। এইখনো গাতে লাগি থকা, পিংক কালাৰ ব্লাউজৰ লগত পিন্ধিছিলোঁ। শাড়ীখনৰ ব্লাউজটো মই চিলোৱা নাই, গল্ডেন কালাৰ আছিলে। এইখন মোৰ আটাইতকৈ প্ৰিয়। বগাটো সকলোৰে প্ৰিয়, গম পায়েই। চ' সেইকাৰণে খুব ভাল লাগে। আৰু এইখন হৈছে আপোনাৰ ডুৱেল শ্বেডৰ শাড়ী হয়। পিংক আৰু ইয়াত য়েল্লো দুইটা কম্বিনেশ্যন আছে। এইখন বহুত ধুনীয়া, একদম শ্বাইনিং, মানে ইমান ধুনীয়াকৈ হয় নহয়, যিকোনো ব্লাউজৰ লগত পিন্ধিলে হ'ল, বহুত ধুনীয়া দেখিব। আপোনালোকৰ মোৰ শাড়ী কালেকশ্যনসমূহ যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। হয়তো যদি কোনোবাই ল'ব বিচাৰে তেন্তে মই লিংকসমূহ দি দিম, আপোনালোকে ল'ব পাৰিব। যিহেতু অনলাইনৰ সকলোতে যে বিশ্বাস কৰিব নোৱাৰি তেনেকুৱাতো নহয় ন। মই বিশ্বাস কৰি লৈছোঁ, আপোনালোকেও ল'ব পাৰিব। মোৰ অন্যসমূহ ভিডিঅ' পাবৰ বাবে বেল আইকনটো টিপি দিব। ধন্যবাদ।